মেইন এডভেঞ্চাৰ এইটোকে কয় গাইজ। হে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আমি একচুৱেলি শ্বিলঙত আহিছিলোঁ। শ্বিলঙত ষ্টাৰ্টিঙৰ পৰা মই ভিডিঅ' বনোৱা নাই, কিন্তু এতিয়াৰ পৰা অলপ দেখাব ট্ৰাই কৰিম। শ্বিলঙৰ আজি ডে 3 হয়, মই 3 দিন হ'ল ইয়াতে আহা। চ' এয়া চাব পাৰিছে লোকেশ্যন। এইখিনি নিয়ৰটো আহি আছে, আকৌ নোহোৱা হৈ যাব 2 মিনিটতে। আৰু আগত গৈ আছোঁ চেৰাপুঞ্জীৰ ফালে, তাতে কি কি পায় আপোনালোকক দেখাই যাম। অ'কে বলক এতিয়া যাই থাকোঁ, দেৰি হৈছে। পুৰা নতুন ব্ৰিজ, তলত পুৰা গোটেই বস্তি আছে, কিন্তু ইয়াতে দেখা নাপায় ইয়াৰ কাৰণে। নতুন হৈ আছে। সঁচাকৈ বহুত ভাল লাগিছে ইয়াতে আহি, মনটো কিবা ফ্ৰেছ ফ্ৰেছ লাগিছে। আপোনালোকে আহক এবাৰ, শ্বিলং মজা ইয়াতে। চলো, এইখিনিত আকৌ গৰম, সেইখিনিত বহুত ঠাণ্ডা আছিলে ভিতৰত, ইয়াতে পুৰা গৰম। চলো বাই বাই। ये इस जगह का नाम क्या है? रंकल देव। रंकल देव। मस्त है, ये ब्रिज भी हो रहा है, जब कंप्लीट हो जाएगा फिर पूरा टूरिस्ट आ सकता है बाद में ना। বহুতে হয়তো এইটো জেগা দেখা পাইছে, ইয়াতে এছামিজ গানৰ বহুত শ্বুটিং হয়। প্ৰায় মাহৰ এই গৰম দিনতো আপোনালোকে চাব পাৰিছে পুৰা বৰফৰ নিচিনা পৰি আছে, গোটেই ঠাণ্ডা এৰিয়া। আৰু এইটো মজা ল'ব হ'লে আপোনালোকে শ্বিলং আহিব লাগিব। পুৰা কাশ্মীৰ টাইপৰ লাগে জেগাখিনি। ৱেলকাম টু হিমা চহৰা। তো গাইজ, ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰিছোঁ। যোৱাকালি আমি লাইটলুমত গৈছিলোঁ, আৰু লাইটলুমত তেনেকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ। যিখিনি বনাইছিলোঁ আপোনালোকে এতিয়া সেই লাইটলুমৰ ভিউখিনি চাই লওক। তো গাইজ, ফাইনেলি আমি লাইটলুম আহি পাইছোঁ। এয়া মোৰ ভাই আহিছে লগত, আৰু কি প্লেচ এইখিনিত, মানে এক ছেকেণ্ড আগত ইয়াতে নিয়ৰ নাছিলে, আকৌ আহি গ'ল পুৰা নিয়ৰ, আকৌ নোহোৱা হৈ যাব। অছম প্লেচ, চিৰিয়াছলি না। কেনেকুৱা লাগিছে? বৰষুণৰ ওপৰৰ পৰা অলপ অলপ পৰি আছে, ভালকৈ চাব পৰা নাই। অকণমান ৱেইট কৰি আছোঁ আগত যাই কিনে, যেতিয়া নিয়ৰটো নোহোৱা হ'ব তেতিয়া আগত যাই কিনে চাম। পূৰা বৰষুণ পৰি আছে, ঠাণ্ডা বেছি এটা ফিল হোৱা নাই মোৰ। আমি আমব্ৰেলা ওলাই লৈছোঁ। এয়া লাইটলুম ৰাস্তাত অকণমান ৰখি লোকেশ্যনৰ ভিউ চাই আছে। কিয় হাঁচ ৰে আপ? কিয় হোৱা? গোটেই ডাৱৰ, তলত झरना। वो अच्छे से बता दीजिए ना, वो जगह का नाम क्या था? रंकलियों का जगह है। ओके, वो उस पर में हम लोग आया था, अभी 30 मिनट भी लगेगा। अभी कहाँ जाने वाले हैं? अभी हम लोग उधर में वही वाटरफॉल उधर वही वाटरफॉल जा रहे हैं अभी। जगह এটা তেনেকৈ লেতেৰা কৰাটো একচুৱেলি ভাল কথা নহয়। আপোনালোকে যদি বাহিৰৰ পৰা আহিছে, আপোনালোকে এনেকৈ লেতেৰা নকৰিব। ভোক লাগিছে এতিয়া। বৰ্তমান আমি মিষ্টি হিলছ ৰেষ্টুৰেণ্টত আছোঁ, বাকী ফ্ৰেণ্ডছকেইটা তলত আছে, আহি আছে। এতিয়া আমি অলপ খানা খাই লওঁ, ভোকো লাগিছে বহুত। ইয়াৰ পৰা আকৌ ডাইৰেক্ট ৱাটাৰফলত যাম, আপোনালোকে চাই থাকক, শেষলৈ ভিডিঅ'টো চাব। रेस्टोरेंट पूरा बाहर व्यू है। तो अगर ज़मीन खरीदना पड़ेगा तो क्या करना पड़ेगा? बिजनेस के लिए ज़मीन खरीदना पड़ेगा। बिजनेस के लिए वो आपका नाम पे लेना पड़ेगा ज़मीन, उसके बाद ही काम होगा ना। नहीं तो दूसरों को लोकल को वगैरह नहीं देता। गुवाहाटी से अगर बंदा है तो नहीं देता ना। ओके, भात खाई आसो, चिकेन करी, एग करी और मिक्स वेज। खाना खाई लो, भोक লাগিছিল যেহেতু, আৰু ঠাণ্ডা লাগি আছে এইখিনিত। তলৰ পৰা আহিছোঁ আমি, ওপৰৰ পৰা ইফালে ঘূৰি 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 আহিছিলোঁ। এতিয়া আমি যাম ইফালে, আৰু মাজতে ৰাইট ছাইডত এইটো ৰেষ্টুৰেণ্ট পায়। চ' আমি ইয়াতে খানাটো খাই ল'লোঁ। এইটো বাংলাদেশ হয়। এই আপোনাৰ নদীটো দেখা পাই আছে, নদীৰ সেইটো ছাইডত বাংলাদেশ হয়, নদীৰ এইটো ছাইড ইণ্ডিয়া। इतना पानी क्यों है बांग्लादेश में? पूरा पानी पानी है ना। बस मतलब बारिश पूरा 2 महीने बारिश होता है। पूरा 2 महीने बारिश होता है, 2 महीने। हाँ, इसलिए। हाँ, अच्छा 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 अच्छा। ধুনীয়া এটা ৰেইনবো ওলাইছে, চাওক আপোনালোকে যদি মোবাইলত চাব পাৰিছে। চ' আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব। আৰু আগলৈ এনেকৈ ভিডিঅ' চাম বুলি যদি ভাবিছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো গাইজ, একচুৱেলি এটা বেয়া খবৰ, একচুৱেলি বেড লাক ক'ব পাৰি। আমি যোনটো ৱাটাৰফলত যাম বুলি ভাবিছিলোঁ,
সেইটো ৱাটাৰফলত একচুৱেলি দিনৰ 12টা বজাত আহিলেহে যাব পাৰি, কাৰণ বহুত তলত নামিব লাগিব। মনটো অলপ বেয়া লাগিছে, যাব খুজিছিলোঁ, তাতে যাব নোৱাৰিলোঁ, বাট ট্ৰাই কৰিম, চাওঁ যদি আজি থাকি দিব পাৰোঁ। ये कौन सा वाटरफॉल है? ये केंद्रम फॉल, कैंड्रम फॉल। गुड मॉर्निंग गाइज, आज शिलंगर लास्ट डे है। चाह ताह खाई ललो बारो। एतिया आमी लास्ट एटा लोकेशনত যাম, তাৰ পৰা ডাইৰেক্ট গুৱাহাটী গুচি যাম। আজি পুৰা ডাৱৰ। ফাইনালি আজি ডিসিশন ললো, যোৱাকালি যোনটো আপোনাৰ ৱাটাৰফলত যাব পৰা নাছিলোঁ, আজি সেইটো ৱাটাৰফলত আজি আমি যাম। সো আমি আহিলোঁ, এতিয়া আৰু বেছি টাইম নাই, 10-15 মিনিটত আহি ৱাটাৰফল পাই যাম নামি কিনে। প্লাছ এইটো ছাইডত লোকেশ্যনটো চাম। আহি এটা ব্ৰিজ পালোঁ, এইটো আপোনালোকে হয়তো বহুত গানত দেখা পাইছে। মেইনলি টেক্সি গাড়ী লৈ যাম শ্বিলঙত, গানটোত যোনটো চিন দেখুওৱা হৈছে এইটো, সেইটো দলং। এইখিনিতো দেখা পাইছে বহুত, বেক চাইড দেখা পাই আছে, বহুত মানুহ আহিছিলে। আমি গৈ আছোঁ এটা লোকেশ্যনত। মিনিট আগত যোনটো দেখালোঁ আপোনালোকক, ইয়াতে ৱাটাৰফলটো ডাৱৰৰ কাৰণে আকৌ নোহোৱা হ'ল। তো আমি এতিয়া বৰ্তমান সেই তলত নামি যাব লাগিব। আমি ইয়াৰ পৰা সেই তলত নামি যাব লাগিব, ইয়াৰ পৰা লাঠি ল'ব লাগিব 10 টকাকৈ এটাত। লাঠি লওঁ আৰু তলত যাওঁ অলপ। বেগত গোটেই কাপোৰ চাপোৰ লৈ ল'লোঁ, যিহেতু তাতে মই গা ধুম বুলি ভাবিছোঁ। আৰু অলপ অলপ বৰষুণ পৰি আছে, চ' সেই আমব্ৰেলা দুটামান লৈ লওঁ। ৱেডিঙত যে লাইট লগাওঁ, পটা লাইটৰ আমব্ৰেলা, সেয়াই লৈ লওঁ। এজনে 30 টকাকৈ আমব্ৰেলা ভাড়া কৰিছে, কিন্তু মনত পৰিল মোৰ গাড়ীৰ পিছফালে আছে আমব্ৰেলা। তো আমি গৈ আছোঁ এতিয়া তলত, সেই বহুত তলত যাব লাগিব, 1 ঘণ্টামান লাগিব বোলে তলত যাই পাওঁতে। সেয়া আমি গৈ আছোঁ তলত, লাঠি লৈ লৈছোঁ আৰু যাই থাকোঁ। বলক মেইন লোকেশ্যনত গৈ লওঁ। নামোতে একো প্ৰব্লেম নাই, কিন্তু উঠোতে যি জ্বালা পাওঁ সেইটো মানে ফিল কৰিব পাৰিছোঁ। বলক যাই থাকোঁ, একো নাই, এনাৰ্জি বহুত আছে। পুৰা ডান্স কৰি আছে ফূৰ্তি। মেইন লোকেশ্যনৰ আগত আপোনালোকক এইটো ঝৰ্ণা অলপ দেখাই দিছোঁ। বেছি ডেঞ্জাৰ নহয় এইখিনি, আৰু বাকী এনেকুৱা 3 ষ্টেপ আছে আৰু তলত আমাৰ মেইন ডেষ্টিনি পাব হ'লে অলপ ক্ৰিটিকেল হয় বাৰু। যিমান যি হ'লে অলপ সাৱধানে চলিব লাগে, কাৰণ গোটেই পিছলটো এইখিনি। মেইন এডভেঞ্চাৰ এইটোকে কয় গাইজ, পূৰা ওপৰৰ পৰা এনেকুৱা পিছল মানে পূৰা, আৰু তলত যাব লাগিব, ডেঞ্জাৰ হয়। চ' বেছি দেখাব নোৱাৰিম, কাৰণ মোবাইলটো এহাতেদি এনেকৈ লৈ যাব নোৱাৰি, 2টা হাত ইউজ কৰিব লাগিব তলত নামিব হ'লে। চ' গাইজ এইখিনিৰ পৰা এবাৰ চাই লওক, তলত পূৰা নামিব লাগিব এইবিলাক ষ্টেপ। মই এবাৰ তলত নামি লওঁ, আপোনালোকক তলত যাই কিনে ভালকৈ দেখাম। এতিয়া ওপৰৰ পৰা পচিবল নহয়, আৰু ওপৰৰ পৰা নামি আহিছোঁ, তলত যাব লাগিব এতিয়া, আৰু বহুত নামিব আছে তলত। চ' তলত যাই কিনে দেখাই আছোঁ। তাকে অলপ তলত আহিলোঁ গাইজ, এতিয়া ধুনীয়াকৈ তলত আহি পালোঁ, আৰু অলপ বাকী আছে। এতিয়া এইটো ষ্টেপ, সেই লাষ্ট এইখিনি যাব আছে, এটা ষ্টেপ বাকী আছে। তো ইমানখিনি চাইছে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব গাইজ। তো ফাইনেলি গাইজ আমি মেইন লোকেশ্যনত আহি পাই গৈছোঁ, আপোনালোকক দেখাই আছোঁ। মেইন চাই লওক, মানা কৰিছে, বাট বহুতেই দেখোন ইয়াতে আহি গা ধুৱে। তো গাইজ ফাইনেলি তাৰ পৰা ওলাই আহিলোঁ, কিবাকৈ কষ্ট কৰি আহি কিনে ড্ৰেছটো চেঞ্জ কৰিলোঁ, বহুত বনাব। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব, কেনেকুৱা পাইছে ভিডিঅ'টো চাই। আৰু নেক্সট এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই গাইজ, নেক্সট আকৌ এনেকুৱা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজত। চ' তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।